লাগিছে পুৰা অভিজিৎ কেনেকুৱা লাগিছে বন্ধুসকল মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে জানেই আজি মই কেইবাটাও স্থানলৈ গৈছোঁ বংশালী সভা চাগে আজি বংশালী দিন পৰিছে নেকি কেইবাটাও স্থানতো আজি বংশালী সভা অনুষ্ঠিত হৈছে প্ৰথমে মই গ'লো তালাপ তামুলী গাঁৱলৈ তাত মটক ৰাজবংশৰ বংশালী সভা অনুষ্ঠিত হৈছে তাৰ পিছতে মাকুম বৰহাবজানৰ বেতনী শান্তিপুৰ গাঁৱলৈ গ'লো তাত হৈছে মৰাণ জনগোষ্ঠীৰ কাছগয়া বংশৰ বংশালী আৰু এইবাৰ মই এতিয়া ৰাতি হ'ল আৰু এতিয়া মই যাব ওলাইছোঁ অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ মহং গাঁৱলৈ আৰু মোৰ সৈতে যাব জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগ আৰু তাত নীলাক্ষী নেওগৰ অনুষ্ঠান আছে তাত পাতিছে চকৰিগঞা বংশৰ বংশালী সভা আৰু মোকো মাতিছে তাত আৰু মই গৈছোঁ নীলাক্ষীৰ সৈতে চাই থাকিব গোটেই অনুষ্ঠানটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক তেন্তে আজি যাওঁ অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ মহং গাঁও আমি আহি পালোহি বৰডুমচা মহঙৰ আৰু কোনে আহি প্ৰথমে আমি ভাত খাই লৈছোঁ এফালে নীলাক্ষী ভাত খাই লৈছে তাৰপিছত নীলাক্ষীয়ে প্ৰগ্ৰেম কৰিব আমি চাম আপোনালোকে চাব সকলোৱে অভিজিৎ দা আছে চকৰিগঞা বংশ মানুহ এইবিলাক দেখিছে আপোনালোকে গোটেইবিলাক চকৰিগঞা বংশ মাছ দি হৈ যাব নালাগে ভাত খাই লওঁ তাৰপিছত আপোনালোকক গোটেই দেখুৱাম আৰু চকৰিগঞা বংশৰ ইতিবৃত্ত সম্পৰ্কে আপোনালোকক মই ইয়াৰ চকৰিগঞা বংশৰ লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে জানিব আৰু বন্ধুসকল এতিয়া ভাত চাত খাই বৈ শেষ কৰিলোঁ আৰু এতিয়া মই যিহেতু উপস্থিত আছোঁ মহং গাঁৱত ইয়াত চকৰিগঞা বংশৰ বংশাৱলী আৰু অধিৱেশন অনুষ্ঠিত বন্ধুসকল এতিয়া আহি মই পালোহি ষ্টেজৰ ওপৰত য'ত চকৰিগঞা বংশৰ বংশালী সভা আৰু ষষ্ঠ ত্ৰিপাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে আৰু ইয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণাৰে গীত পৰিৱেশন কৰি আছে আৰু কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী আজি ইয়াত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব চাওক এই দৃশ্য পৰিচিত প্ৰিয়ংকা চেতিয়াক লগ পাইছোঁ এই অধিৱেশনত পুৰা ধুনীয়াকৈ ড্ৰাম বজাই আছে এইটো পুৰা ধুনীয়াকৈ বজাই আছে আৰু শিল্পীসকলে গীত পৰিৱেশন কৰি আছে প্ৰিয়ংকাই কিবা এটা ক'ব আজি খুব ভাল লাগিছে চকৰিগঞা বংশাৱলীৰ আজি অধিৱেশনত আহি সমূহ উদ্যোক্তা মণ্ডলীক মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আমাক প্ৰগ্ৰেম কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে আৰু যাতে এনেকৈ বছৰে বছৰে আমি প্ৰগ্ৰেম কৰি থাকিব পাৰোঁ চকৰিগঞা বংশাৱলীৰ তাকে বিচাৰোঁ ধন্যবাদ ইমান মানুহ হৈছে ন অঁ বহুত কিন্তু প্ৰিয়ংকাই অকল বজোৱাই নহয় আজি নাচিলেও আপোনালোকে ভিডিঅ' দেখাব লাগিব ন একদম মজা আছে ভিডিঅ'টো কৰি থৈছে ৰাণানীয়ে ভিডিঅ'টো আছে দেখাই দিব ব্লগত নিশ্চয় দেখাই দিম আপোনালোকে চাই থাকিব আৰু প্ৰিয়ংকাক উৎসাহ দি থাকিব খুব ভাল ভাল কাম কৰি আছে আৰু প্ৰিয়ংকাৰ এটা ইউটিউব চেনেল আছে ফেচবুক পেজ আছে সকলোৱে চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ফেচবুক পেজ আছে মানে মোৰ ইউটিউবতো এবাৰ ফেচবুক পেজটো বেছিকৈ দিওঁ ভিডিঅ' আৰু ৰাণানীবৰ ইউটিউব আৰু ফেচবুক পেজটো লাইক কৰি দিব দেই কেনেকুৱা লাগিছে চাওক আমাৰ ছাৰে নাচিছে আজি ধুনীয়াকৈ তালতে পাৰি নৌকা ধাৰি
এজন পাহুৱাল ডেকা সাহসী ডেকা বাবুল নেওগ লগ পাইছোঁ ধুনীয়াকৈ অনুষ্ঠানটো চলাই আছে বাবুল নেওগে কিবা এটা ক'ব আছে কালিও হৈছিলে আমাৰ মানে হেৰি সাংস্কৃতিক সন্ধিয়া যোৱাকালি মানে আমি এখন নাটিকা দেখালোঁ ৰামধেনু সৰু সৰু ল'ৰা ছোৱালী লৈ কালিও মানুহ আছিলে যথেষ্ট ৰাইজ আহিছে আজিও কেইবাজনো আমন্ত্ৰিত শিল্পী আহিছে তাৰপিছত আমাৰ চকুৰে গঞা বংশৰ কেইবাজনো শিল্পী আজি গীত পৰিৱেশন কৰিলে সকলোৱে অকল আমাৰ চকুৰে গঞা বংশৰ মানুহে নহয় ওচৰৰ মানুহ আহিছে আলহীও আহিছে বহুত ভাল লাগিছে আৰু আজি ইমানখিনি মানুহ দেখি মানে সকলোৰে সহায় সহযোগিতা এনেকুৱাকৈ পাই মানে আমাৰ বহুত ভাল লাগিছে এইটো হৈছে বাবুল নেওগ ঘৰ হৈছে কঁঠালগুৰিত আৰু খুব ভাল কাম কৰি আছে বাবুলে চুটি ছবি এই যি থলুৱা ভাষাৰে নিৰ্মিত চুটি ছবি নিৰ্মাণ কৰে আৰু লগতে এজন নাটক পৰিচালকো কৰে একাংকিকা নাটৰ পৰিচালনা কৰে খুব সুন্দৰভাৱে ইয়াৰ উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী শিশুসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বাবুলে খুব ধুনীয়া কাম কৰি আছে বাবুলে সকলোৱে সঁহাৰি জনাব সকলোৱে সহযোগিতা আগবঢ়াব যাতে বাবুলে এজন ভৱিষ্যতলৈ এজন সফল ব্যক্তি হয় বন্ধুসকল মঞ্চত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিৱেশন কৰি আছে যিহেতু মঞ্চৰ কাষত থাকিলে কথা পাতিব নোৱাৰি মানে মঞ্চৰ ওচৰত এতিয়া যিহেতু গীত পৰিৱেশন কৰি আছে সেইটো কাৰণে এই বংশালী খনৰ বিষয়ে বা এই অধিৱেশনখনৰ বিষয়ে জনাবৰ কাৰণে অলপ অসুবিধা হয় তাৰ বাবে মই হেমন্ত কাইক লগ কৰিছোঁ হেমন্ত কাই ক'ব এই চকৰিগঞা বংশৰ এই বংশাৱলী সভা আৰু অধিৱেশনখনৰ বিষয়ে হয় আচলতে আমি সদৌ চকৰিগঞা বংশৰ ইতিমধ্যে আমি এইখন আমাৰ ৬৬টি বাৰ্ষিক অধিৱেশন আৰু ইয়াৰ আগতে আমি কেইবাবাৰো মানে আমি ২০ মাইলত আমি এনেধৰণে আচলতে খুব জাক জমকতাৰে আমাৰ বংশাৱলী আমি উদযাপন কৰিছিলোঁ আৰু তাৰ পাছত ৫ম ত্ৰিবাৰ্ষিক অধিৱেশন আমি বাগজানত আয়োজন কৰিছিলোঁ আৰু এইবাৰ আমাৰ ৬৬টি বাৰ্ষিক আমি মহং অধিৱেশন আমি আয়োজন কৰিছোঁ কথা হ'ল যে আচলতে আমাৰ চকৰিগঞা বংশটো খুব এটা বৃহৎ মৰাণ জনগোষ্ঠীৰ প্ৰায় ১৫০টাতকৈ অধিক যি বংশ আছে এই বংশৰ ভিতৰত এটা অন্যতম মৰাণ জনগোষ্ঠীৰ চকৰিগঞা বংশ আৰু এই চকৰিগঞা বংশৰ এটা বৃহৎ মানে ইয়াত জনসংখ্যা পৰিসৰ আছে আৰু ইতিমধ্যে আমি যিটো আমাৰ চেঞ্চাছ অৰ্থাৎ লোকপিয়ল কৰিছোঁ লোকপিয়লৰ ক্ষেত্ৰত আমি পাইছোঁ যে অসমৰ তিনিচুকীয়া ডিব্ৰুগড় অৰুণাচলৰ নামচাইকে আদি কৰি কেইবাখন মানে প্ৰায় ৯৯খন গাঁও ইতিমধ্যে আমি লোকপিয়ল কৰি কিনে আমি তথ্য পাইছোঁ যে ইয়াত প্ৰায় ১০,০০০তকৈ অধিক আমাৰ চকৰিগঞা পৰিয়ালৰ লোক আছে আৰু আমি খুব আচলতে আজি মহং অধিৱেশনৰ ক্ষেত্ৰত আমি খুব মানে আচলতে ৰাইজৰ যি পাৰ ভঙা উৎসাহ আৰু ৰাইজৰ যি পাৰ ভঙা ইয়াত অংশগ্ৰহণ ইয়াক লৈ আমি খুব গৌৰৱান্বিত আৰু ভাল লাগিছে মানে কি হ'ল আমি আচলতে এনেকুৱা এই যি বংশাৱলী সভা এই বংশাৱলী সভাখন অনুষ্ঠিত কৰাৰ ফলত আচলতে বংশৰ নিজৰ ঘৰৰ মানুহখিনি আচলতে চিনি পোৱা হয় নহয় জানো হয় 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 তাৰমানে আচলতে এনেধৰণৰ অনুষ্ঠান পতাৰ পাছত আচলতে আমি মানে কি হয় এতিয়া চাওক যে ৯৯খন গাঁৱৰ মানুহৰ মাজত চিনা পৰিচয় হোৱাটো ইমান সৰু কথা নহয় আৰু এতিয়া মানে এই এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাৰ পাছত মানে ইয়াত ৯৯খন গাঁৱৰ মানুহ আহি ইয়াত সমবেত হৈছে কেৱল মহং বুলি নহয় ইয়াত ৯৯খন গাঁও গতিকে এই ৯৯খন গাঁৱৰ অন্তত মানে কি এই মানুহখিনিৰ মাজত এটা চিনা পৰিচয় হৈছে এটা ভাতৃত্বৰ যিটো আমাৰ মানে বংশৰ যিটো মানে নিজৰ ভাই ককাই ভতিজা ভতিজী আমাৰ মৰাণ ভাষাৰ মানে আমাৰ যিবিলাক আমাৰ মানে শব্দ যে মানে জিজাই বাই চাওঁ দটা এই শব্দবিলাকৰ মানে কি হয় এটা যিটো আমাৰ যিটো এই আত্মিক সম্বন্ধবিলাক মানে গঢ় লৈ উঠিছে আৰু ইয়াৰ মানে এটা মানে আমাৰ মানে যিটো বৃহত্তৰ আচলতে বংশৰ যিটো আমাৰ সম্বন্ধ এই সম্বন্ধটো আৰু যিটো আমাৰ মানে সমন্বয় মিলন ইয়াৰ জৰিয়তে এটা প্ৰকাশ ঘটিছে আৰু ইয়াৰ লগতে আমি যি আমাৰ বংশাৱলী আমাৰ সভা আছে বংশাৱলী সভাৰ জৰিয়তে এনেধৰণৰ আচলতে জাক জমকতাৰ পতাৰ ইয়াত মানে অন্তৰ্নিহিত আৰু বহুত কথা আছে যে আমি ইয়াৰ ভিতৰুই আমি আচলতে যথেষ্ট এটা ন্যাস পুঁজি আমি গঠন কৰি আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত আমি এটা মানে ব্যৱস্থা গ্ৰহণ কৰি আছোঁ যিসকল দৰিদ্ৰ পৰিয়ালৰ মানে বিভিন্ন ধৰণৰ তেওঁলোকে মানে বিভিন্ন ধৰণৰ মানে ঘটনাত কোনোবা এক্সিডেণ্ট হৈ বা কিবা হেৰি হয় এই ক্ষেত্ৰত আমি সহযোগ কৰোঁ মানে আৰ্থিক সামাজিক কি কয় সাংস্কৃতিক সামাজিক গোটেইখিনি দিশ আচলতে সকলো দিশ সামৰি কিনে আচলতে আমি এই বংশাৱলী সভাৰ ক্ষেত্ৰত মানে আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ কেন্দ্ৰীয় সমিতিয়ে গতিকে ভাল লাগিছে আজি ইয়াত মানে যি পাৰ ভঙা উৎসাহ ৰাইজৰ যি উপস্থিতি হয়
হয় মানে কি হ'ল আমাৰ ইতিমধ্যে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ আৰু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ পৰিয়ালৰ লোক আমাৰ যোৰহাট পৰ্যন্ত আমাৰ পৰিয়ালৰ লোক যথেষ্ট আছে আৰু আমাৰ পৰৱৰ্তী মুহূৰ্তত সেইসকল আৰু হয়তো মানে ক'ত কেনেকৈ অসমৰ মানে বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে তেওঁলোকক আমি গম পাম আৰু ইতিমধ্যে আমি মৰাণ জনগোষ্ঠীৰ সাধাৰণতে উপাধি বুলি ক'লে আমি মানে মৰাণ আৰু অন্যান্য আৰু কেইটামান উপাধি আছে এতিয়া আমি আমাৰ চকৰিগঞা বংশত আমি গম পাইছোঁ যে ইয়াত মানে কি হয় সেনাপতি উপাধি কোনোবাই মানে বৰুৱা কোনোবা শইকীয়া কোনোবা নেওগ গগৈ এনেধৰণৰ বিভিন্ন ধৰণৰ উপাধিধাৰী মানে কি হয় আমাৰ চকৰিগঞা বংশৰ লোক আছে গতিকে ভাল লাগিছে ইয়াত মানে আৰু এটা কথা যে কেৱল মৰাণ জনগোষ্ঠীয়ে চকৰিগঞা বংশ নহয় ইয়াত মটক জনগোষ্ঠীয়ে যথেষ্ট সংখ্যক মানে ক'বলৈ গ'লে 50-50 মানে কি হয় 50% মানে মৰাণ জনগোষ্ঠীৰ লোক আছে আৰু 50% কি হ'ল মটক জনগোষ্ঠীৰ লোক আছে তো গতিকে ভাল লাগিছে আৰু যিহেতু এটা কথা যে সকলো মৰাণেই মটক কিন্তু সকলো মটকেই যিহেতু মৰাণ নহয় এই কথাটো আচলতে এই চকৰিগঞা বংশত আমি সেইটো প্ৰমাণ পাই আহিছোঁ হয় সেইটো আচলতে মৰাণ আৰু মটকৰ মাজত তেনেকুৱা কোনো ধৰণৰ পাৰ্থক্য নাই বুলি সকলোৱে ক'ব বিচাৰে আমিও ক'ব বিচাৰোঁ যিহেতু এটা সময়ত একেলগে সমন্বয় আছিলে আৰু আজিও মানে সকলো ক্ষেত্ৰতে সামাজিক নীতিৰ ক্ষেত্ৰতে বা যিসমূহ সাংস্কৃতিক ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে আচলতে দুয়োটা জনগোষ্ঠীয়ে প্ৰায় একেই বুলি ক'লে বেয়া নহয় গতিকে চকৰিগঞা বংশটো ঠিক তেনেকুৱাই আৰু এনেধৰণৰ বহু জনগোষ্ঠী জাতি জনগোষ্ঠীৰ এনেধৰণৰ খেল বংশ আছে আৰু তেওঁলোকে এনেধৰণৰ বংশালী সভাৰ জৰিয়তে তেওঁলোকৰ সম্বন্ধীয় যিসমূহ বংশৰ লোক তেওঁলোকক চিনা পৰিচয় কৰাৰ এটা ধুনীয়া সুযোগ এই বংশালী সভাখনেই হয় নিশ্চয় মানে আজি এই চকৰিগঞা বংশাৱলী আচলতে সেইটোকে সেই তথ্যটোৱে আচলতে প্ৰমাণ কৰি আহিছে যে মটক জনগোষ্ঠী হওক বা মৰাণ জনগোষ্ঠীয়ে চকৰিগঞা বংশ আৰু বিভিন্ন আচলতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন যিখিনি আমাৰ বংশালী আছে তেওঁলোকে সেই একেটা প্ৰচেষ্টা কৰি আহিছে আৰু ইয়াৰ জৰিয়তে এটা মানে সমন্বয় মানে ভাতৃত্ব আৰু নিজৰ আত্মিক যিটো সম্পৰ্ক এই সম্পৰ্কটো আৰু গাঢ় হৈছে ঠিক আছে ধন্যবাদ জনালোঁ আপোনালৈ ময়ো ধন্যবাদ জনাইছোঁ যে আজি চকৰিগঞা বংশত মানে ৰাণাদ্বীপ খুব মানে নিজৰ ভাই হিচাপে ভাবোঁ আৰু আজি ইয়াত উপস্থিত হৈ আজি এটা ব্লগ বনাইছে আৰু আপোনালোকেও ৰাণাদ্বীপৰ যিটো ব্লগ আপোনালোকেও ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট